স্যার ঘুমোয়া পারো না আরো কি ঘুমোয়া কি আছে ঘুমিয়ে জলদি বাহ বাহ সদায় সদায় দেৰিকে আহিব কিয় সদায় দেৰি হয় তো হা সদায় সদায় দেৰিকে হয় ক'ত নাই ছাৰ এনেই দেৰি তাৰ ক'ৰবাত যাব নাপালি আৰু ন সদায় সদায় সেই ৰাস্তাৰ মূৰতে ইয়াৰ পিছাই থকা কাম বন নাই হেৰি পৰীক্ষা আহি থকা হিচাপ নাই আৰু 2 বছৰ 3 বছৰ পিছত মেট্ৰিক দিবি হয় হা তোৰ আগত চেখৰমান খাই লওঁ নেকি কি তই চেখৰ খা মৰবি চলি গেষ্টিক হৈ কেঞ্চাৰ হৈ পেলাই গেছ নাখাবি গিলে ৰজনী খাবি লগা হ'লে ৰজনীটো ভাল বস্তু আৰু যিহে দাম ৰজনী চেখৰ খাব পইচা নাপাওঁ চেখৰৰ দাম মস্ত যিহে কিনিবই নোৱাৰা হৈছে তাকো যোৱাকালি কিনিছিলে তাকে খালোঁ এনে পইচাই নাই তাকো খাই পেলাই চেখৰ কিবা কেম্বা লাগছে দেখোন কিবা মিলিও নেকি আজিকালি গমেই নাপোৱা হৈছোঁ গেষ্টিক হৈছে ধুনীয়া নাখাওঁ নেকি বাদে দিম দে হ'ব দে বহুত বাজে বকি থকা তই আজি ছাৰ ইংৰাজী পঢ়িব লাগে ইংৰাজী পঢ়িবি নেকি দে বাৰু বুলি কৈছে গ'লো দে বাৰু প্ৰথমে কৈছিল মোক ইংৰাজীৰ ইংলিছ কি নাজানো নহয় ছাৰ অসমীয়া নেকি আগতে জানিছিলোঁ পাহৰি গ'লোঁ হ'ব পাৰে তোৰ সুধিলে কি হ'ব মই নিজেই নাজানো এইবিলাক বাদ দিয়ে কালি যি হোমৱৰ্ক মেলিছিলোঁ আনিছে অংক কৰিব দিছিলোঁ নেকি দে দি আনিছোঁ ছাৰ ৰবক ছাৰ দি আছোঁ আনছে নেকি কৰি দে দি বাৰু চাব বাৰু কি কৰিছে দেখাই নাপোৱা হৈছে বুঢ়া হ'ল না চশমাখন লগাই থ'লোঁ চশমাখন পিন্ধি চাওঁ ৰ কিবা কৰিছে এতিয়া আমাৰ দেখা লাগছে চাওঁ কি কৰিছে 2-2-22 আৰু 5 খাত যাব নোৱাৰে কি মুৰুৱা কৰিছে 2-2-22 5 খাত যাব নোৱাৰে 2-2-22 কোনৰ কিতাপ আছে কিন্তু 22 বুলি হা নে কোনোবাই কৈছে আৰু 5 খাত যাব নোৱাৰে এইটো ক'ত পালি 5 খাত গেলি -2 গৰু গাধা কি হ'ব যে তোৰ লগত আৰু 100 গেলি 0 এইটো কি অংক আছে বুজি দিছোঁ মোক তাৰমানে কি ছাৰ মই বুজিলোঁ 10ত এটা 0 থাকে তাৰ পৰা এটা গেলি এটা 0 হ'ব হয়নে ছাৰ বুজি পালা তোনে গৰু হৈ থকা নাই আজিকালি দাদা হৈ গেলি হা এটা কথা সোধাই নাই তই যে মুখত যে কাপোৰ মাৰি লৈছে কি কাৰণটো কি হ'ল ক'ৰবাত কিয় মাষ্টাৰ খালি নেকি মানে কি হ'ল জানো চাইকেল যাই থাকোঁতে ভাতেৰে এটা পিক জগালে পিক জগাওঁতে কেইটামান আপা আছিল কাষত দি গ'লে 200 দিছিল যি মাৰিলে বান্ধি গৈছিল চাইকেল মোক ক'লে আৰু সেইটো এটা পিছলি খাম নাতিলি এটা খালি বেলেগ কাম বনা পিছ ক'ব জানা মোৰ দেখোন কথা এনেই কাম নাই দিনটোৱে বেয়া আছিল কিজানি মোৰ এটা কথা সোধাই নাই ছাৰ আপুনি মোক পঢ়িব লাগে মোৰ পিটি মাৰি লৈ কি কাৰণ চাইছে গাধা গ'লো তো নিশ্চয় চলিক মই পঢ়োঁতে মোৰ চুলি যাব দিছে সেইকাৰণে টিপি পিন্ধিব লগা হৈছে আজিকালি হ'ব দিছে বহুত গধূলি হ'ল মই যাব লাগে তাতে আকৌ মাৰ খাই পেলাই এনে গাটো বিহি আছে যাই পেলাই হোমৱৰ্ক কৰি কিবা কৰি দে যাওঁ আৰু যা আৰু কালি কিন্তু সলখনতে আহিবি নাহিলি চাবিচোন এই ফালাবা দেখিছে নে সেই দি কোবা মই কিন্তু আহিবি কালি সলখন নহ'লে মাৰ খাবি পাওঁ ছাৰ বাপা ভাগানটো হ'লে কি বাগতিয়াৰ খোৱা চলি কেনেকৈ পঢ়ে ইয়াৰ কথা শুনি মোৰ ভৰিত পেচাৰ উঠি গামচা হ'ল কি কবি আৰু সৰুবোৰক